আজি এয়া কি? তুমিতো সদায় পাহৰা। আজি কি হ'ব পাৰে কোৱা? আজি আমাৰ বিবাহ বাৰ্ষিকী। মই পাহৰা নাই। মই তোমাৰ বাবে কিবা এটা লৈ আহিছোঁ। চোৱা কি লৈ আহিছোঁ। ইমান ধুনীয়া। থেংক ইউ। তোমাক মই আজি এটা বস্তু দিম। সেই যে তাহানি তুমি মোক দিছিলা, মনত আছেনে তোমাৰ? এইটো লোৱা। এৰা, আজি মনত পৰিছে সেই পুৰণা পাতখিলা। ফাগুন ফাগুন ভাৱনা নামি আহে সৰগৰ পৰা। গোপনে আহি তুমি কিনো ক'লা, আজি মন মোৰ উন্মনা। আমি যেন দুটি প্ৰেম আৰু প্ৰেৰণাৰ ধাৰা, গংগা যমুনা। কিমান দিনৰ পুৰণা কথা নহয়? চোৱা, আকৌ এবাৰ চোৱা তুমি। ফাগুন ফাগুন ভাৱনা। জান, ফাগুনৰ পছুৱাই যেতিয়া দেহ মন চুই যায়, তোমাৰ বাৰু কেনেকুৱা অনুভৱ হয়? ভাৱ হয় সেই ফাগুন যেন তোমাৰ আলিংগন। পাতে পাতে ফাগুন
জীৱনৰ প্ৰথম খোজৰ পৰা শেষ প্ৰান্তৰলৈকে প্ৰেম নিৰৱধি বৈ যাব খোজে সপোন নদীৰ সোঁতে সোঁতে। সৰগৰ পৰা নামি অহা প্ৰেম স্বৰ্গীয়। ফাগুনে সিঁচি দিয়ে সৃষ্টিৰ কঠীয়া। ফাগুন হওক জীৱনৰ বাবে আশীৰ্বাদ।